আজি মই উপস্থিত হৈছোহি চিৰাজুলিৰ সমূহীয়া ভৱনৰ প্ৰাংগণত আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ লগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি কেইবাদিন ধৰি এই চিৰাজুলিৰ সমূহীয়া ভৱনৰ প্ৰাংগণত এই অঞ্চলটোৰ কণ কণ কিশোৰীসকলক লৈ এটি বিহু নাচ কৰ্মশালা হৈ আছে চিৰাজুলি শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিৰাজুলিবাসী ৰাইজৰ সহযোগত। গতিকে এই কৰ্মশালাৰ কি হৈ আছে, আমাৰ কণ কণ কিশোৰীসকলে বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰি বিহু নাচৰ কিমানখিনি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ এটি আভাস এই ভিডিঅ'টোৰ জৰিয়তে মই দাঙি ধৰিবলৈ যত্ন কৰিম। আৰু এইখিনিতে মোৰ সকলো বন্ধুলৈ অনুৰোধ থাকিল যাতে যিসকল বন্ধুৱে মোৰ ASK মিউজিক হাউচ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন অনতিপলমে এই SK মিউজিক হাউচ চেনেলটো ছাবস্ক্ৰাইব কৰে, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈকো নাপাহৰিব। আহক আজি আমি মূল ভিডিঅ'টোলৈ যাওঁ। ধন্যবাদ। কুলিয়ে মাতে নিজানত যাৰ জুৰি নৈ কিনাৰত কুলিৰ মিঠা মাততে হিয়ানো মোৰ ভাগেনে কুলিৰ মিঠা মাততে হিয়ানো মোৰ ভাগেনে ও কাকাইও বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত। এখন কি চাপৰ বুলি কয়?
ভালেকৈ বজাবি ঐ ফুলতকৈ বিহুৱান দিম